মাই চেনেল কাইনাছ ইনফো আন এটা ব্লগলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই আপোনালোকক জনাইছিলোঁ যেতিয়া বহাগৰ বতৰত আমি বিভিন্ন ৰিলেটেড কামবিলাক কৰোঁ। গতিকে অফিচৰ পৰা আহি মই নিজেই সাজি কাচি দেখিছেনে কপৌ ফুল গুৱাহাটীত পাবলৈ নাই, সেয়ে প্লাষ্টিকৰ ফুলকে লগাইছোঁ। এটা আভাস দিবলৈ বিচাৰিছোঁ যে নাচনী এগৰাকীয়ে অসমীয়া সাজপাৰ পিন্ধি খোপাত ফুল লগাই আমি বিহুলৈ যাব লাগে। সেই বিহুৰ আখৰালৈ মোৰ ল'ৰাকো নিবলৈ ওলাইছোঁ। মই দেখুৱাম আজিৰ দিনটোত কি কৰোঁ। বলকচোন এতিয়া পোনে তালৈ যাওঁ। শিল্পগ্ৰামত পাইছোঁহি। এইটো সময়তে সদায় আহি পাওঁ, 4টা চাৰে 4টা বজাৰ মানৰ পৰা আৰম্ভ হয়। এই সময়ত শিল্পগ্ৰামত যথেষ্ট ভিৰ হয়, এয়া মই দেখুৱাইছোঁ আপোনালোকক। আজি এতিয়া বৰ্তমান ইমান ট্ৰেফিক হোৱা নাই, আৰু 5 মিনিটমানৰ পিছত এইখিনি জেগাত সোমাবলৈ জেগা নোহোৱা হ'ব। প্ৰেক্ষাপথৰ দাদাই কি ক'ব? প্ৰেক্ষাপথ বুলি এটা ইউটিউব চেনেল খুলিছে, আপোনালোকে লগ পাব খুব সোনকালে, তেওঁলোকক লগ পাব। আপোনালোকে যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু খুব ধুনীয়া কাম কৰিবলৈ চেষ্টা কৰিছে। ঢোলৰ প্ৰশিক্ষকসকলক মই চিনাকি কৰাই দিম। বিশেষকৈ মই গোটেইকেইজনৰ লগতে কথা পাতিম, কিন্তু বিশেষকৈ দেহাজাৰ লগত সুধিম। দেহাজা, এই মহিলাসকলক প্ৰশিক্ষণ দি আপোনাৰ কেনেকুৱা লাগিছে? তেওঁ বহুত বিহুৱতী নচুৱাই, কিন্তু মহিলা বিহুৱতী যথেষ্ট বয়সস্থ মানুহ আছে, নহয়নে বাৰু? কেনেকুৱা লাগিছে তেখেতসকলক? বেয়া লগা নাই, ভালে লাগিছে। খালি সেই আৰু ধৰক সেই পুৰণা কিবা বাহক বোলে ভাত দিবলৈ নাই, ইয়াৰ প্ৰতি এসময়ত DY বিহুৰাণী নচোৱা এটা এই প্ৰধান ব্যক্তি আছিলে। ইয়াক সদায় তই বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ পুৰণা বন্ধু ন প্ৰীতি। ধন্যবাদ। কেনেকুৱা লাগিছে প্ৰশিক্ষণত থাকি? কেনেকুৱা লাগিছে? অতি সুন্দৰ, ঢেৰ ল'ৰা ছোৱালী একদম শিকাই ভাল লাগিছে। আৰু অসমৰ বিশেষকৈ এখন লেপটপ ল'বলগীয়া মঞ্চ ন? অতি। আৰু তাতে কালি 8-10 গৰাকী সম্ৰাজ্ঞী আহিছে, তাতে তই গান গাইছ, কিমান ভাল লাগিছে? অনুভৱ মানে কি? অনুভৱ মানে বিহু আৰু অনুভৱ হৈছে বিহু এতিয়া এইবিলাক আমাৰ ধেমালি। মহিলা বিহুৱতী আছে, মহিলা বিহুৱতীসকলে প্ৰশিক্ষণ লৈ আছে। মহিলা বিহুৱতীসকলক সুধিব বিচাৰিছোঁ, কেনেকুৱা লাগিছে ইয়াত প্ৰশিক্ষণ লৈ? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মই ফুটটো লগাই আহোঁ। আৰু এয়া হৈছে নামটো কোৱা? মঞ্জুলা খাতুন মোৰ নাম। মঞ্জুলা খাতুন, তেওঁ এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী। এতিয়া ৰোজা ৰাখি আছে। ৰোজা ৰখাৰ পিছতো তেওঁ ধুনীয়াকৈ অসমীয়া সাজ পোছাক পৰিধান কৰি বিহুলৈ আহিছে। মই আগতেও কৈছিলোঁ যে আমাৰ অসমীয়া প্ৰত্যেকগৰাকী মহিলাৰে কৰ্তব্য আছে, আমি অহা নৱপ্ৰজন্মক আমাৰ যিটো সাজ পোছাক সেই বিষয়ে জনাব লাগে। অসমীয়া বিহু বহাগ মাহৰ আগমনৰ লগে লগে আমি কিখিনি কাম কৰিব লাগে সকলোবিলাক আমি জানিব লাগে, নহয়নে বাৰু? গতিকে এয়া চাওক, সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছে। বিশেষকৈ আমি তেওঁক ক'ব বিচাৰিছোঁ, নহয়নে নহয় বাৰু? তেওঁ যিহেতু এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী হৈ খোপাত ফুল লগাই এযোৰ চাদৰ মেখেলা পিন্ধি ৰোজা ৰখাৰ পিছতো যদি আহিছে, তেনেহ'লে আমি কেনেকুৱা হ'ব লাগিব? আমাৰ যুঁজ আৰু কিমান হ'ব লাগিব? গতিকে হাত চাপৰ হৈ যাওক সকলোৱে তাৰ কাৰণে। কেনেকুৱা
আহিছে তোমাৰ মহিলাসকলক প্ৰশিক্ষণ দি বিশেষকৈ কেনেকুৱা অনুভৱ হৈছে তোমাৰ খুব ধুনীয়া অনুভৱ কাৰণ ইমান দিনে সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আহিছোঁ আমি বহুত ঠাইত বহুত বছৰৰ পৰা দি আহিছোঁ সেইখিনি আমি অভিজ্ঞতা হৈ গৈছে কিন্তু আচলতে মহিলাসকলে নিজৰ ঘৰৰ কাম কাজ ল'ৰা ছোৱালী এইবোৰৰ মাজৰ পৰা ওলাই আহি বিহু শিকি আছে সেইটো খুব ডাঙৰ কথা খুব সজাগতা বিহুৰ প্ৰতি আমি হৈ আহিছোঁ লাহে লাহে ঘেণ্টাকো দীঘেনে তাক তাকো দীঘেনে ঘেণ্টাকো দীঘেনে তাক তাকো দীঘেন ঘেণ্টাকো দীঘেনে তাক তাকো দীঘেন তাক তাকো তাক তাকো তাক তাকো তাক তাকো তাকো দীঘেন ঘেন 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 না কিতাক পিছপিনে থাকিব দিছিলোঁ এইটো 13 বছৰ আমাৰ সংস্কৃতি মঞ্চ অসমৰ এই বাকৰিখন ঢেৰ ফুল ফুলে এই বতৰত এই চ'তৰ বতৰত বহাগৰ আগে আগে আৰু সংস্কৃতি মঞ্চ অসমে এই ফুলবিলাক ফুলাত সাৰ পানী যোগোৱা পৰিচৰ্যা কৰা এই গোটেইখিনি আমাৰ সংস্কৃতি মঞ্চ অসমে কৰে যিটো মঞ্চৰ মই গুৰিৰে বা গুৰি দায়িত্বটো লৈ আছোঁ আৰু দীপজ্যোতি হাজৰিকা মন্ত্ৰী হিচাপে সচিব হিচাপে আছে আৰু খুব সুন্দৰকৈ অৰ্গেনাইজ কৰে আৰু আমাৰ ইয়াত এবাৰতো প্ৰায় 600 ঢুলীয়া ল'ৰা ইভিন ঢোলত ছোৱালীও আমাৰ ইয়াত পাৰ্টিচিপেট কৰে বাকী 4টা গ্ৰুপত ছোৱালী কণ ছাত্ৰ ছাত্ৰীহঁত তাৰোপৰি যিসকল মাক দেউতাক আহে ইয়াত আৰু বিশেষকৈ মাকসকল পেৰেণ্টছ হিচাপে তেওঁলোকে কিয় বহি থাকিব বহাগৰ এই বতৰত গতিকে তেওঁলোকেও ইয়াত শিকে তেওঁলোকৰ এটা ডাঙৰ গ্ৰুপ গতিকে শিল্পগ্ৰামৰ এই আমাৰ 13তম 13th ইয়েৰ এইটো গতিকে ইয়াত 600 ল'ৰা ছোৱালীয়ে 8 তাৰিখে ইয়াত ঢোল বজাব বিভিন্ন কোৰিঅ'গ্ৰাফত আমাৰ প্ৰায় 30 গৰাকীতকৈ অধিক বিহুৱতীয়ে বিহুৱাই ইয়াত তেওঁলোকক শিকাই আছে গতিকে পৰিৱেশটো ৰমক জমক পৰিৱেশ গতিকে চাৰিওফালে ফুল ফুলিছে সুবাস বিলাইছে আৰু ইয়াৰ ভিতৰত ঘূৰি ঘূৰি আমি সেই মজাটো লৈ আছোঁ আৰু ভাল লাগি থাকে আমি নজনাটো সদায় জানিব লাগে আৰু জনাটো বেলেগক শিকাব লাগে এয়াই আমাৰ দায়িত্ব নহয়নে বাৰু বিশেষকৈ বিহুটো আমাৰ তেজত আছে বুলি আমি কওঁতো গতিকে তেজত থকাৰ এইটো আগলৈকে আমাৰ সতি সন্ততিক যেতিয়া এওঁলোকে ডাঙৰ হ'ব তেওঁলোকে আনক যেতিয়া ক'ব তেওঁলোকে মোৰ তেজত বিহু আছে বিহুটো প্ৰত্যেকটো বস্তু শিকিব লাগিব শিক্ষাৰ ফলতে এইটো প্ৰথমতে শিকন নিজে আয়ত্ব কৰা আৰু তাৰপিছত এই আনক শিকোৱাৰ পৰ্যায়লৈ যাব লাগিব গতিকে বিহু আমাৰ তেজত বিহু আমাৰ হীৰাই উপক্ৰিয়াত আৰু এই ধৰণৰ কৰ্মশালাই আমাক সহায় কৰে সদায় থ্যাংক ইউ সো মাচ থ্যাংক ইউ Hallelujah.
আপোনাৰ ওচৰলৈ যাব খুজিছোঁ অজস্ৰ শিল্পীয়ে এইবাৰ যোগদান কৰিছে গতিকে আপোনাৰ মনৰ অনুভৱ কিদৰে জনাব নমস্কাৰ আগতীয়াকৈ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত 13 নম্বৰ বৰ্ষৰ বাবে আমাৰ সংগীত নাটক একাডেমি আৰু NJCCৰ সহযোগত আমি শিল্পগ্ৰামত এই কৰ্মশালাখন যোৱা 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিছোঁ 8 এপ্ৰিলত শেষ হ'ব প্ৰত্যেক বছৰে আমাৰ 500-550 ষ্টুডেণ্ট আহেই সমগ্ৰ অসম নহয় অসমৰ বাহিৰৰো আহে নৰ্থ ইষ্টৰ আহে আৰু কেতিয়াবা একেবাৰে নৰ্থ ইষ্টৰ বাহিৰৰ পৰা আহে এইবাৰো তেনেকৈ আহিছে এইবাৰ আগতকৈও অলপ বেছি ভাল কাৰণ হয়তো 2 বছৰ মানুহবিলাকে ঘৰত বহি থাকিবলগীয়া হ'ল এইবাৰ অলপ উৎসাহেৰে ওলাই আহিছে সেইকাৰণে আমাৰো ভাল লাগিছে কাৰণ আমিও 2 বছৰ এই কামখিনি কৰিব নোৱাৰিলোঁ মাজতে আৰু সেইকাৰণে আমিও বৰ উৎসাহেৰে কাম কৰিছোঁ আৰু বিশেষকৈ নতুন প্ৰজন্ম যি ধৰণে ওলাই আহিছে আমাৰ সাংস্কৃতিক মঞ্চৰ উদ্দেশ্য সেইটোৱে বা আমি সেইটো কাৰণেই কাম কৰি আহিছোঁ সদায় আমাৰ লোক সংস্কৃতিসমূহ কি ধৰণে একদম শুদ্ধ ৰূপত নতুন প্ৰজন্মক শিকাব পাৰোঁ বা নতুন প্ৰজন্মৰ জৰিয়তে বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যে আমি কাম কৰি আহিছোঁ আৰু আমিও উৎসাহী এবাৰ সেইদৰে আগবাঢ়ি অহাৰ বাবে ভাল লাগিছে আৰু এনেকুৱা উৎসাহ পাই থাকিলে হয়তো আগলৈ আমি এই ধৰণে সৰ্থেবাৰী শিল্পগ্ৰামৰ বাকৰি এতিয়া খালী হ'ল ক্ৰমান্বয়ে 7:30 বাজি গ'ল এনেদৰে আপোনালোকৰ মাজলৈ বহু সুন্দৰ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে তেনেহ'লে লাইক এটা মাৰিবলৈ নপাহৰিব বাই বাই টেক কেয়াৰ